মেজলে ইমান ৰাতিপুৱাই ফোন কৰিলে যে অ ক কি কৰিছ? এনেই অলপ চাই মেলি আছো কাইলৈ কি হ'ব ঠিক নাই তই কি কৰিছ মোৰ পঢ়ি মেলি শেষ হ'ল বাদ দে কাইলৈ লাষ্ট পৰীক্ষাহে হৈ যাব হেল্ল' হেৰিঙীয়া নকলীয়া ধান্দাত নাথাকিবি এইবাৰ ডাইৰেক্ট উলিয়াই গৈছে দেখা নাই তই তাতে পঢ়া হৈ যাব তই কাইলৈ কাম এটা কৰিবি তাত গৈ মনে মনে মোমাই ঘৰ যাওঁ বুলি কৈ গুচি আহিবি তাৰপিছত ক'ৰবাত ফুৰিব যাওঁ ওলাবি হৈ যাব পাৰ্টি কেলে নহ'ব হ'ব পাৰ্টি কাইলৈ কম এটা কৰিম সেয়া আকৌ দোকানখন যে সেইখনতে ভালদৰে চলি যাব আৰু মই কলেজ যাম বনাইছো চলিছে জানা নাই হেল্ল' শুনিছ নাই প্ৰথম মই যাম তোৰ মামাই ঘৰ তাৰপৰা যাম মাহী ঘৰ তাৰপৰা দুদিনমান থাকি যাম পেহী ঘৰ তাৰপিছত তহঁতকেইটাৰ লগত আহি পিনি আকৌ খানা এটা খাই দিব নে কি ক হেল্ল' এই তই এইবোৰ বাদ দে এতিয়া আজি কাইলৈ দিনটোহে আছে তাৰপিছত মই বা দেউতাক মেনেজ কৰি দিম দেউতা একো নাই তই এই তাৰ পাছত 3 মাহ বন্ধ 3 মাহ গোটেইখন পিপিটাই ঘূৰি ফুৰিব পাৰিবি হ'ব দে বৰ সুন্দৰ কথা কৈছে দেই প্ৰতি ঘণ্টাত কমেও 5-10 মিনিট ঈশ্বৰীয় স্মৃতিত স্থিতি সুন্দৰ এইবিলাক আমাৰ বৰজনী নিয়ামে নকয় চাৰিটা বাজিলে এহেঁতৰ এতিয়ালৈকে দেখা দেখি নাই যে পৰীক্ষাটো 3টা বজাতে শেষ হ'ল এইজনী কমতে বহি আছে দাদা বহিছে নে তই আহিলি বল ভাত পানী খাই ল খাওঁগে কিবা খালি নি তই নাই একো খোৱা নাই নাই খোৱা তহঁতৰ এই শিখৰ কেপি যা এইবোৰ নাখাওঁৱেই মই দেউতা যা বুলি কৈছো নহয় চালা আজিৰ পৰা খতম মোৰ কামুৰি কাইলৈ ৰাতিপুৱাই মমা ঘৰলে বুলি কৈ ছুটিম বুঢ়াই গমেই নাপাব বৰ দম দেখায় মজা এমো আছে নি এমো 5 এমো এই 2x ক'বহে আছে মোৰ 4x এটা দে এইটো লাষ্ট গজোপা গৈ দে মাৰ য়েছ চিকেন ডিনাৰ সন্ধিয়া হৈ গ'ল দেখোন আজি ইমান দেৰি থকাৰ মোৰ কোনো প্ৰশ্নই নুঠে আজি শুম কাইলৈ ৰাতিপুৱাই গোটেইকেইটা ৰাইডা ওলাই যাম দেখোন কাইলৈ টোপনি ক্ষতি হ'বই এতিয়া খোৱাই ভাল মই ভাত নাখাওঁ দেই আজি শুম দেতা উপায় ক মই মামা ঘৰলৈ যাম যা পইচা পাতি লাগিব নেকি পইচা নালাগে মোৰ আছে মই আহি পিনি নিম মোৰ লগৰ লগত খানা যা দেই কৃষ্ণ দেই যা কাইলৈহে যাম তেনেকে দেই সপোন দেখিলোৱে যে আজিয়ে য়েছ কাইলৈ যাম
Đâu? Ôi ta! Ê! Ôi ta! Kia, Mà băng rồi. কি কৰিবলৈ যাম মামাৰ ঘৰলে? এ দাদা বহুত দিন যোৱা নাই পৰীক্ষাও নাই এতিয়া গৈ আহোঁগৈ পৃথিৱীত কি হৈ আছে খবৰ আছে তহঁতৰ? চাগে যা, টিভিটো চাই আছে না, নিউজ লাইভটো চাগে যা, নিউজ লাইভটো নলগাবি এইটো এনেই DY365 চা। চাগে তই কি বেমাৰ হৈ আছে পৃথিৱীত, মামাৰ ঘৰলে যাম। চাইছোঁ আৰু এয়া কালি সংবাদমেল যোগে ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু যিহেতু আমি পুনৰ কৈছোঁ আজি 6 বজাৰ পৰা লকডাউন অসম গতিকে এই সময়ছোৱাত আপোনালোক বাহিৰলৈ ওলাব নালাগে 31 মাৰ্চলৈকে লকডাউন ঘোষণা কৰা হৈছে গতিকে বাহিৰলৈ ওলালে কেনেধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া ইতিমধ্যে জাৰি কৰা হৈছে সংবাদমেল যোগে ইফালে কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে তৎপৰ হৈ ক'ত ঘৰ আগফালে আছে ভিতৰলৈ সোমাই আছোন সোমাই আছোন তই আহ না দেউতাই কিবা এটা ক'ব শুনি কি আছে তোৰ এইটো চা দেউতা কি কি হৈছে এইবোৰ কি হৈছে দেউতা এইবোৰ কি হৈছে দেউতা দেউতা কি হৈছে তহঁতৰ? কি হৈছে? দেউতা এইবোৰ কি হ'ল বাৰু এইবিলাক কি কবি আৰু পৃথিৱীৰ কথা দেই বহুত ডাঙৰ বেমাৰ এটা আহিছে বুজিছ নাই কিনো কওকচোন এইবোৰ কিনো কোৱাচোন দেউতা ভালকে কি হৈছেনো বেমাৰ এটা আহিছে বুজিছ নে নকৈছ আৰু পৃথিৱীৰ এখন গোটেইখন হাল্লা লগাইছে কিন্তু তহঁতৰ পৰীক্ষাৰ কাৰণে তহঁতে গম নাপাওঁ কোৱা নাই তহঁতক টিভি বন্ধ কৰি থোৱা আছিল এতিয়া চৰকাৰে 3 মাহলৈ ট্ৰেইনিং ওলোৱা সোমোৱা বন্ধ কৰি দিছে সকলো 3 মাহ শুনিছ নাই ল'ৰা 3 মাহ নে 3 মাহলৈ সকলো ওলোৱা সোমোৱা বন্ধ নামটো হ'ল বেমাৰটো কৰোনা ভাইৰাছ আমাৰ বৰ্তা কথা কোৱা নাই মই কৰোনা ভাইৰাছ গতিকে তহঁত এতিয়া পৰীক্ষা দি ঘৰতে কিতাপ বহি এইবিলাক পঢ়ি থাকিব লাগিব তহঁত ট্ৰেইনিং ওলাই যাব নোৱাৰ এতিয়া 3 মাহ বন্ধ এই ভাইৰাছটো এটা মানুহৰ পৰা এটা মানুহলৈ বিয়পে কেনেকৈ বিয়পে গম পোৱা নাই হাঁচিয়ালে চুলে বিয়পে গম পাইছ এই ভাইৰাছটো কেনেকুৱা গম পোৱা নাই এতিয়া তাৰমানে ভাইৰাছটো কেনেকুৱা তহঁতে বুজি পাইছ নাই পোৱা নহয় ভাইৰাছটো মানে তোৰ এই যে আমাৰ যে পোক পতংগবিলাক যে থাকে যে সেই পোক পতংগবিলাকৰ নিচিনা তাতকৈ অকণমান ডাঙৰ কি ভেংচালি কৰিছ ভালকৈ শুন ভাইৰাছটো হ'ল তোৰ এই জীয়াটো নিচিনা বতাহত উৰি ফুৰে জীয়াটো নিচিনা বতাহত উৰি ফুৰে সি তাৰপিছত এই মানুহবিলাক যে ওলাই গৈছে এতিয়া বাহিৰলৈ সি তাৰমানে এই ভাইৰাছটো এনেকৈ তাৰমানে মানুহটো দেখিলে টপককৈ আকৰ্ষিত হৈ যায় গম আছে নাই জীয়াটো নিচিনা বুজি পাইছো এই আকৰ্ষিত হৈ যায় তাৰমানে নাকে মুখে সোমাই যায় তেতিয়া মানুহটোৰ বেমাৰ হয় জ্বৰ হয় কাহ হয় পানী লগা এইবিলাক হয় হোৱাৰ পিছত 14 দিনৰ পিছত মানুহটো একদম বহুত ডাঙৰকৈ গা বেয়া হয় মৰে গতিকে তহঁত বাহিৰলৈ নাযাবি হয় সেইটোৱে হয় তই ভালকে বুজি পাইছ এই গতিকে মানি চলিবি কথাবিলাক চাহ একাপ লৈ আহা নাজানো কেনেকৈ পাৰ হয় ৰাতিবোৰ নাজানো কি অনুধূসৰ স্মৃতিবোৰ সোঁৱৰণি 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 আজি সোঁৱৰণি নাজানো কেনেকৈ পাৰ হয় ৰাতিবোৰ নাজানো কি অনুধূসৰ স্মৃতিবোৰ